আমি পঢ়িম টাইম এণ্ড ৱৰ্ক মানে কাম আৰু সময়। তো আমি মেথছৰ 3 নম্বৰ ভিডিঅ'ৰে পঢ়ি আছোঁ যে আমি পঢ়িম টাইম আৰু ৱৰ্ক কাম আৰু সময়। ইয়াত কেইটামান উল্লেখযোগ্য পইণ্ট হৈছে। প্ৰথমটো হৈছে যদি এজন মানুহে এটা কাম x দিনত সম্পূৰ্ণ কৰিব পাৰে তেন্তে তেওঁ এদিনৰ কাম হ'ব 1/x। তো আমাক যদি কৈ দিয়ে যে এজন মানুহে ধৰি লওক এটা কাম 10 দিনত সম্পূৰ্ণ কৰিব পাৰে তেতিয়া আমি সেইটো এদিনৰ কেনেকৈ উলিয়াম তাক আমি ওলোটা কৰি দিম মানে 1/10 হৈ যাব। কথাটো পইণ্টটো হ'ল যে যদি এজন মানুহে এটা কাম x দিনত সম্পূৰ্ণ xহে কি হ'ব পাৰে কেইটো কেইটা দিন কৈছে, হয়তো 5টা দিন ক'ব পাৰে, হয়তো 10 দিন ক'ব পাৰে, হয়তো 15-20 যেনেকুৱাই নকওক। তো সেই দিনকেইটা আমি কি কৰিম যদি সেই মানুহজনৰ সেই এদিনৰ কামটো উলিয়াম তেতিয়া হ'ব তাক আমি উল্টা কৰি দিম 1/x মানে 1/ কেইটা দিনত সম্পূৰ্ণ কৰিব পাৰে সেইটো হ'ব 1/, কৰি দিম আমি তাক ওলোটা কৰি দিম। এতিয়া যদি আমি যদি ওলোটাকৈ কওঁ যে এজন মানুহে যদি এদিনত 1/xটা কাম সম্পূৰ্ণ কৰিব পাৰে তেনেহ'লে তেওঁ সম্পূৰ্ণ কামটো কিমান দিনত সম্পূৰ্ণ কৰিব পাৰিব। তেতিয়া আমি কি কৰিম ইয়াক উল্টা কৰি দিম 1/xক উল্টা কৰিলে কিমান হ'ব x দিনত সম্পূৰ্ণ কৰিব পাৰিব। এতিয়া যদি আমাক ইয়াৰ টাইম এণ্ড ৱৰ্কৰ পৰা মানে কাম আৰু সময়ৰ পৰা যদি আমাক কিবা অংক দিয়ে তো কেনেকৈ দিব পাৰে সেইটো আমি আলোচনা কৰিম এতিয়া। চ' কুৱেশ্যন কেনেকুৱা ধৰণৰ বনিব পাৰে টাইম এণ্ড ৱৰ্কৰ ওপৰত সেইটো এতিয়া চাম আমি যে এ এটা কাম 10 দিনত সম্পূৰ্ণ কৰিব পাৰে, বিয়ে সেই একেটা কামকে আকৌ 15 দিনত সম্পূৰ্ণ কৰিব পাৰে। এতিয়া দুয়ে মিলি কিমান দিনত সম্পূৰ্ণ কৰিব পাৰিব সেইটো আমাক লাগে। কথাটো হ'ল যে এ 10 দিনত পাৰে আৰু বিয়ে 15 দিনত পাৰে। আমি বেছি একো কৰিব নালাগে, মাত্ৰ আমি কি কৰিম যে সিহঁতে এদিনত কিমান কাম কৰিব পাৰে সেইটো উলিয়াম। আমি পঢ়িছিলোঁ যে এদিনত কেনেকৈ উলিয়াম, যদি 10 দিনত কয় এদিনটো কেনেকৈ উলিয়াম তাক আমি উল্টা কৰি দিম, 15 দিন বুলি ক'লে কেনেকৈ উলিয়াম তাক আমি উল্টা কৰি দিম। গতিকে প্ৰথমতে আমি উলিয়াম এদিনত কামটো কিমান কাম সম্পূৰ্ণ কৰিব পাৰে। এদিনৰ কাম উলিয়াম, এদিনৰ কাম। তো কিমান হ'ব এদিনৰ কাম, এনেই মুঠ 10 দিন লাগে কামটো কৰিবলৈ আৰু এদিনত কিমান হ'ব তেতিয়া 1/10 হ'ব, উল্টা হৈ যাব। আকৌ বিক গোটেই কামটো কৰিবলৈ 15 দিন লাগে, তো এদিনত কিমান হ'ব বিৰ এদিনৰ কাম কিমান হ'ব উল্টা হ'ব, গতিকে 1/15 হ'ব। এতিয়া সিহঁতৰ দুইটা মিলি লাগে, আমি মিলি বুলি ক'লে কি ক'ম যোগ কৰোঁ সদায় যে একে মিলি গ'ল 2, গতিকে আমি কি ক'ম এইটো 1/10 আৰু 1/15 মিলি মানে কি ক'ম আমি ইয়াক যোগ কৰি দিম দুটা 1/10 যোগ 1/15। এতিয়া আমি লসাগু আৰু গসাগু পঢ়ি আহিছিলোঁ, তো আমি 10 আৰু 15 লসাগু উলিয়াম। 10 আৰু 15 লসাগু কিমান হ'ব কেনেকৈ উলিয়াম 10 আৰু 15 লসাগু, 10 আৰু 15ক কিহেৰে হৰণ কৰিম, যিহেতু 5ৰ নেদেখানো দুটা আছে গতিকে 5ৰে হৰণ কৰিম, 5 × 10 5 × 3 = 15, 2 আৰু 3 সৰু নহয় সেইকাৰণে গোটেই সোপা আমি পূৰণ কৰিম। বাহিৰত থকা যেইটা বাহিৰত আছে 5, 2 আৰু 3 আছে গতিকে গোটেইকেইটা আমি পূৰণ কৰিম। 5 × 10 3 × 10 30। এতিয়া এই 10ৰে এই 30ক কেইবাৰ যায় সেইটো কথা, 10ৰে 30ক 3বাৰ হৰণ যায়, 10 × 3 = 30, সেই 3টোৱে গৈ পেলাই ইয়াত 3বাৰ হৰণ গ'ল, সেই 3টোৱে গৈ পেলাই আমি ইয়াক এই 1ৰ লগত পূৰণ কৰিম, 3 × 3। তাৰপিছত মাজত যোগচিন আছে, যোগচিন পাতিলোঁ, 15ৰে 30ক কেইবাৰ যাব 2 × 15 = 30, দুবাৰ গ'ল, সেই দুইটোৱে গৈ পেলাই আমি কাক পূৰণ কৰিম এই 1ৰ লগত পূৰণ কৰিম, 2 × 2, গতিকে কিমান হ'ব 3 × 2 = 5, 5 30/5 হৈ গ'ল, গতিকে কিমান হৈ গ'ল 30/5 হৈ গ'ল। এতিয়া এই 30/5টো আমি সৰু কৰিব পাৰিম, কেনেকৈ সৰু কৰিম 5 × 5, 5 × 6 = 30, মানে কিমান হ'ব 1/6 হৈ গ'ল। তো এই 1/6টো হ'ল এ আৰু বিয়ে এদিনত মানে দুইটাই মিলি এদিনত কিমান কাম কৰিব 1/6 কাম কৰিব। তাক যদি আমি সম্পূৰ্ণ কামটো কেনেকৈ উলিয়াম উল্টা কৰি দিম, গতিকে কিমান হ'ব 6 দিন হ'ব, মানে এ আৰু বিয়ে দুইটাই মিলি 6 দিনত গোটেই কামটো সম্পূৰ্ণ কৰিব পাৰিব। তো আমি নেক্সট এটা কুৱেশ্যন চাওঁ, একেই টাইম এণ্ড ৱৰ্কৰ হয়। যদি এ আৰু বি মিলি এটা কাম 15 দিনত সম্পূৰ্ণ কৰে, এটা কথা মনত ৰাখিলে কথা যে যদি গোটেই কামটো যিমান দিনত সম্পূৰ্ণ কৰে তাৰ আমি প্ৰথম কি উলিয়াম এদিনৰ কামটো উলিয়াম, মানে এদিনত কিমান কাম কৰিব পাৰে। আৰু আমি কেনেকৈ কৰিছিলোঁ যে এদিনত আমি তাক উল্টা কৰি দিম, মানে 15 দিনত যদি সম্পূৰ্ণ কৰে এদিনৰ কিমান হ'ব 1/15 হৈ যাব, 15 ভাগৰ এভাগ হৈ যাব।
গতিকে প্ৰথম আমি সেইটো মন দিব লাগিব যে আমি যেটো কাম মানে যিমান দিনৰ কামটো সম্পূৰ্ণ কৰিব পাৰে তাৰ এদিনৰ কামটো উলিয়াম আমি এদিনত কিমান কাম সম্পূৰ্ণ কৰিব পাৰে সেইটো উলিয়াম তো এ আৰু বি দুইটাই মিলি কিমান কৰিব পাৰে 15 দিনত কৰিব পাৰে গতিকে সিহঁতৰ এ আৰু বিৰ এদিনৰ কাম কিমান হ'ব এদিনৰ কাম তো এ আৰু বিৰ এদিনৰ কাম হ'ব 1/15 হৈ যাব মানে 15 আছিলে মুঠ কিমান দিনত কৰিব পাৰে আমি তাক উলিয়ালো এদিনত উলিয়ালো এতিয়া বি এ আকৌ অকলে কৰিব পাৰে 20 দিনত তো বিৰ এদিনৰ কাম কিমান হ'ব বিৰ এদিনৰ কাম হ'ব 1/20 আমি উল্টা কৰি দিছো মাত্ৰ এতিয়া আমাক লাগে যে এ অকলে কিমান কৰিব পাৰে যদি আমি এ আৰু বি এ যদি অকলে 15 দিনত কৰিব পাৰে বুলি গম পালো আৰু বি এ যদি 20 দিনত কৰে মানে আমি এ উলিয়াবলৈ কি কৰিব লাগিব এ দুইটাই যিমান দিনত কৰিব পাৰে তাৰ পৰা আমি কি কৰিব লাগিব অকলে বি এ যিমান দিনত কৰিব পাৰে সেইটো বিয়োগ কৰিম কিন্তু যিমান দিনটো আমি এদিনৰটো এইকাৰণে উলিয়াই লৈছো যাতে আমি ইয়াৰ পৰা এইটো বিয়োগ কৰিব পাৰোঁ এতিয়া আমি যদি এৰ এদিনৰ কাম উলিয়াও এৰ এদিনৰ কাম তেতিয়া কি হ'ব এৰ এদিনৰ কাম উলিয়ালে কি হ'ব এদিনৰ কাম হ'ব 1/15 যেটো আছিলে এ আৰু বিৰ মুঠ কাম এদিনৰ কাম মানে এ আৰু বি এ একেলগে মিলি যেটো কৰে সেইটো কাম আছিলে আৰু 1/20 আছিলে বি এ কিমান দিনৰ কামটো কৰিব পাৰে অকলে এতিয়া 15 আৰু 20 লসাগু হ'ব 5 3 গুণ 15 5 4 গুণ 20 4 3 গুণ 12 5 ভাং 60 গতিকে 15 আৰু 20ৰ লসাগু 60 ওলালে এতিয়া এই 15ৰে আমি গৈ পেলাই 60 হৰণ কৰিম 15 আৰু 60 হৰণ কৰিলে 4 × 60 সেই 4টো গৈ পেলাই আমি একক পূৰণ কৰিলে কিমান হ'ব 4 × 4 মাজত আছে মাইনাছ 20ৰে 60 গ'ল 3 বাৰ সেই 3টোৰে যদি আমি গৈ পেলাই একক পূৰণ কৰোঁ তেতিয়া কিমান হ'ব 3 × 3 মানে 4 4 পৰা 3 গ'ল থাকিল 1 তলত আছে 60 মানে এ অকলে কিমান কৰিব পাৰে 1/60 দিনৰ কামটো সম্পূৰ্ণ কৰিব পাৰে এ অকলে 1/60 দিনৰ কামটো সম্পূৰ্ণ কৰিব পাৰে সেইটো এদিনৰ কাম এ আৰু এ মুঠ বুলি ক'লে কিমান হ'ব তাক আমি উল্টা কৰি দিম 1/60 উল্টা কৰিলে কিমান হ'ব 60 দিন গতিকে এ অকলে 60 দিনৰ কামটো সম্পূৰ্ণ কৰিব পাৰিব